গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। উপদ্ৰৱ কৰিছে নেকি আপোনালোকক? তামোল কল নাৰিকল খাইছে নেকি? এইটো চাওক কেৰ্কেটুৱা। আৰু এনেকৈ এটা ধুনীয়া সজা কিনি অনা হৈছিল আৰু এই সজাটোত আমি এয়া 14 নম্বৰটো কেৰ্কেটুৱা ফান্দত পৰিছে। আচলতে পকা কল খাবলৈ আহি পেলাই সি বন্দী হয়। এই ঢাকনাখন স্প্ৰিঙৰ হয়, যেতিয়া কলটো টানি দিয়ে সেই ঢাকনাখন অট'মেটিক পৰি যায় আৰু খুব ধুনীয়া এটা সজা। কাৰণ ছাকচেছ হৈছোঁ আমি আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু তেখেতে আকৌ কাম কৰি আছিলে, আমাৰ ঘৰত বালি পেলাই আছিল আৰু সুধিছে কেনেকৈ লগোৱা হয়। মই দেখোন লগাইছোঁ, পৰা নাই। কাৰণ ইহঁতি লোভিয়া বস্তু, নিৰ্দিষ্ট এটা জেগাত থ'ব লাগিব। সেই বস্তুটো যেতিয়া সিহঁতি কলটো দেখিব তেতিয়া সি অট'মেটিক আহিবই খাবলৈ। আচলতে যোৱাবাৰ বহুত নষ্ট কৰিলে, তামোল একেবাৰে নাই আৰু এবাৰ তামোল কিনি খোৱা অৱস্থা